মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাব পাৰিছা 10ম শ্ৰেণীৰ বিজ্ঞানৰ 1 নম্বৰ অধ্যায়টো হৈছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ। গতিকে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ যিমানখিনি প্ৰশ্ন উত্তৰ আছিল ধুনীয়াকৈ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিছোঁ, তোমালোকে চাই লোৱা। গতিকে চাব পাৰিছা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। 1 নম্বৰ কুৱেশ্যনটো কি আছে যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? ইয়াৰ উত্তৰটো হৈছে মেগনেছিয়ামৰ এটা অতি সক্ৰিয় ধাতু। সাধাৰণ উষ্ণতাত মেগনেছিয়াম ধাতুৰ পৃষ্ঠভাগ মেগনেছিয়ামৰ অক্সাইড এটাৰ আৱৰণ থাকে। এই অক্সাইড সুৰক্ষা আৱৰণটোৱে ধাতুটোক জাৰণৰ পৰা ৰক্ষা কৰে। সেয়েহে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। কুৱেশ্যন 2টো হৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। সন্তুলন মানে দুয়ো চাইডত কি হ'ব লাগিব? সমান হ'ব লাগিব। 1 নম্বৰটো কি আছে? হাইড্ৰজেন প্লাছ ক্লৰিন। কাৰ্বন কি আছে? হাইড্ৰজেন ক্লৰাইড। এইটো হাইড্ৰজেন আমি জানো কি গেছ হিচাপে থাকে, যি মৌল গেছ হিচাপে থাকে তাৰ তলত সদায় 2 এটা থাকে, H2 প্লাছ Cl2। গতিকে কি হৈছে? হাইড্ৰক্লৰিক এচিড। এতিয়া চোৱা তাৰ সন্মুখত 2 এটা আছে, মানে কি আছে? এইটো সন্তুলিত কৰা আছে। 2 নম্বৰটো কি? বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম সালফেট। কাৰ্বন কি আছে? বেৰিয়াম সালফেট প্লাছ এলুমিনিয়াম ক্লৰাইড। উত্তৰটো চোৱা BaCl2 পাছত প্লাছ Al2 মানে এলুমিনিয়াম, ঠিক আছে, সালফেট। পাছত কি কৈছে? বেৰিয়াম সালফেট BaSO4 পাছত প্লাছ কি কৈছিল? এলুমিনিয়াম ক্লৰাইড AlCl3। গতিকে ধুনীয়াকৈ দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। স্ক্ৰীনশ্বট মাৰি বহীত লিখি লোৱা আৰু 100% ধুনীয়া নোটছ। এইখিনি পঢ়ি যোৱা, মেট্ৰিকত এটা ভাল মাৰ্ক আহিব, ঠিক আছে। গতিকে তোমালোকে পাছতো চোৱা কি আছে, আৰু সন্তুলন কৰাবোৰ নিজে শিকিব লাগিব দেই। যে বাকীখিনি তোমালোকে চাই থাকা, যিমানখিনি আছে সিমানখিনি ধুনীয়াকৈ চাই থাকা, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'ব পাৰা। গতিকে মই আৰু পঢ়ি দিয়া নাই, ধুনীয়াকৈ দেখুৱাই দিছোঁ, তোমালোকে বাকীখিনি চাই লোৱা। আৰু ভিডিঅ'বোৰ ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিবা পায়লা, আৰু ফেচবুকটো ফ'ল' কৰি ৰাখিবা, ঠিক আছে। ধন্যবাদ থাকিল সকলোকে।
a question? How can I help you today? What's on your mind? আতা কি দরকার আপনার? Math problems, science notes, YouTube channel idea. যদি কোনো দরকার হয় বলতে পারেন আমি ready to dive in. আমি ready. Hey there, got a question? How can I help you today? What's on your mind? আতা কি দরকার আপনার? Math problems, science notes, YouTube channel idea. যদি কোনো দরকার হয় বলতে পারেন আমি ready to dive in. আমি ready. Hey there, got a question? How can I